হাই গাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় ভাল। ময়ো ভালে আছোঁ। ভিডিঅ' অন কৰিয়ে মোৰ হাতত এটা বস্তু দেখা পাইছে। কি বস্তু জানেনে? এই হ'ল মাহৰ দালি। মাহৰ দাইলৰ লগত মই ইয়াতে এল'ভেৰা পাত এখিলা টুকুৰা টুকুৰ কৰি মিক্স কৰি লৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। এইখিনি মই এতিয়া মুখত লগাম। মাহৰ দাইল স্কিনৰ কাৰণে বহুত ভাল, আপোনালোকে নিশ্চয় জানে। লগাই চাবচোন আপোনালোকে। স্কিনখন বহুত মিহি হয়, ছফ্ট একদম, আৰু বহুত পাতল পাতল লাগে। মই কোনো স্কিন স্পেচিয়েলিষ্ট নহয় বা স্কিনৰ নহয়, বিউটিচিয়ানো নহয়, কিন্তু কিতাপ পত্ৰত পাওঁ বা স্কিনৰ ডক্তৰে বহু সময়ত ৰিকমেণ্ড কৰা দেখা পাওঁ যে ঘৰুৱা বস্তু কিছুমান আমি লগাব লাগে। বজাৰত পোৱা আৰ্টিফিচিয়েল বস্তুতকৈ বহুত গুণে ভাল। আপোনালোকে যদি সময় পায় সপ্তাহত দুবাৰকৈ এনেকৈ লগাই চাব। মই এনেকৈ গোটেই মুখখনে এতিয়া লগাই দিম। এনেকৈ মই গোটেই মুখখনতে লগাই লৈছোঁ। এনেকৈ গোটেই মুখখনতে লগাই ল'ব। এনেকৈ 10 মিনিট নহয়, 20 মিনিটমান সময় এনেকৈ মই এতিয়া ৰাখি থ'ম। তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিম। চাওক, মই ধুনীয়াকৈ ঠাণ্ডা পানীৰে 20 মিনিটমান পিছত মুখখন ধুই আহিলোঁ। ইমান ধুনীয়া পাতল পাতল লাগিছে মুখখন। আপোনালোকে সপ্তাহত পাৰিলে দুবাৰকৈ লগাই চাবচোন, নিশ্চয় ফল পাব। ধুনীয়া লাগিছে, একদম ছফ্ট হয় স্কিনখন, আৰু চাফা লাগে, বঢ়িয়া।